Hello everyone, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আহিলো সৰু মাছ পাতত দিয়াৰ এটা ৰেচিপি। গটিকে সৰু মাছখিনি কেনেদৰে পাতত দিলো বলকচোন চাও। প্ৰথমতে পিয়াজ অলপ কাটি লৈছো, পদিনা আৰু নৰসিংহ পাত, নেমু, জলকীয়া আৰু নহৰু সৰু সৰুকৈ কাটি লৈছো। ইফালে মই বৰিয়লা মাছ ভালদৰে ধুই লৈছো। আপোনালোকে অন্য মাছো ল'ব পাৰে। কলপাতখিনিত মাছখিনি লয়ে মই পিয়াজখিনি, নৰসিংহ আৰু যিখিনি পদিনা পাত, নহৰু, জলকীয়া গুটেইখিনি দি দিছো। আপোনালোকে ইয়াতে থাকে ধনিয়া বা আদাও দিব পাৰে। অকমান নেমুৰ ৰস চেপি দিছো, খাবলৈ ভাল হয়। সোৱাদ অনুসৰি ইয়াতে দি দিম অকমান নিমখ আৰু মিঠাতেল। আৰু এতিয়া ভালদৰে গুটেইখিনি মিক্স কৰি লম। লাহে লাহে কৰিব যাতে মাছখিনি ভাঙি না যায়। আৰু মিক্স কৰা হৈ গ'ল আৰু তাৰ পিছতে এই পাতল কলপাতখনৰ তলত আন এখন কলপাত সোমাই দিছো যাতে যেতিয়া আপুনি ভাপত দিব দেই না যায় পাতখন। এতিয়া লাহেকৈ এনেদৰে মেৰাই মই দুই ফালৰ পৰা বান্ধি লৈছো আৰু কলপাতৰ ৰছিৰে ভালদৰে গাঁঠি মাৰি দিছো। এনেদৰে এফালৰ পৰা এটা গাঁঠি মাৰিছো আৰু অন্য ফালৰ পৰাও আন এটা গাঁঠি মাৰিম। এনেদৰে গাঁঠি মৰা হোৱাৰ পিছতে আমি আনফালে গেছত একদম কম জুইত কেৰাহীখন লৈছো। লৈ পেলাই ইয়াতে মই এই টোপোলাটো দি দিছো আৰু একদম বন্ধ কৰি দিম এখন কাঁহীৰে বা আপোনালোকে অন্য ঢাকনিও দিব পাৰে যাতে ভাপটো ওলাই নাহে। আৰু প্ৰায় কেৰাহীত 15 পৰা 20 মিনিট মান ৰখাৰ পিছতে মাছখিনি সিজি যাব আৰু কলপাতৰ পৰা মাছখিনি ওলাই লৈছো। এতিয়া ভালদৰে আপোনালোকে এইখিনি পিটিকা কৰি ভাতৰ লগত খাব পাৰে। গতিকে বহুত টেষ্টি হয় সৰু মাছ পাতত দিয়া। আপোনালোকে ৰেচিপিটো বনাই চাবচোন। আৰু ভিডিওটো চাই ভাল পালে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।